हेलो गाइस की खबर आको मैं এটা নতুন ভিডিওলে আপোনালোকৰ মাজলৈ আহিছো আপোনালোকে মোৰ ভিডিওটো চাই যাবচোন আৰু এতিয়া বলে মোৰ ভিডিওটো চাও ধান কাটিও আজৰি হলো এতিয়া মৰণা মাৰিবলৈ হল বিহু যেহেতু পালে হেবাবে মৰণাখিনি মাৰি লোৱা হল আৰু আবেলিটো বৰ ধুনিয়া সূৰ্যটো যাবৰ হয় আৰু আবেলিটোৰ ওলাই আহি বৰ ভাল লাগে যিমান হলেও গাঁৱলীয়া পৰিৱেশত ওলাই আহি মনটো বহুত মুকলি হয় বেলিটো যে ডুব যাবলৈ হল এয়া ৰাতিপুৱা দৃশ্য নৈ কাষতে বহু মানুহে বনভোজ খাই আহি আৰু এয়া চক মই সন্ধিয়া প্ৰায় চাহ খাওঁ গাখীৰ চাহ খাওঁ যিহেতু গাখীৰ চাহ মোৰ প্ৰিয় হয় সেইবাবে গাখীৰ চাহ খুব ভালদৰে খাওঁ মই একাপ ভালদৰে আৰু এয়া হ'ল বাটাৰ লগাই মই ব্ৰেড খালোঁ আৰু সন্ধিয়া দেউতাৰ মাংস আনিলে যিহেতু মাংস ঘৰত মায়ে প্ৰায় বনায় আজি ভাবিলোঁ ময়ে বনাম সেইবাবে ভাবিলোঁ কেনেকৈনো বনাই মই ভালদৰে নাজানো তথাপিও অলপ চেষ্টা কৰিছোঁ প্ৰথমে মাংসখিনি হালধি লগাই তাত পিয়াজ আৰু নহৰু অলপ লগাই সানি দিয়া হ'ল আৰু তাৰ পাছত আলু কটা হ'ল আৰু প্ৰথমতে আমি পিয়াজখিনি তেলত দিম যেহেতু মই ইমান ভালদৰে নাজানো সেইবাবে কেৰাহীত আমি তেল অকণ দিলোঁ তাতে আমি নহৰু আৰু পিয়াজ ঢালি দিলোঁ প্ৰথমে পিয়াজ আৰু নহৰুখিনি ভালদৰে ভাজি লোৱা হ'ল তাৰপৰা আমি মাংসখিনি দিলোঁ যেহেতু মাংস মই ইমান ভালদৰে বনাব নাজানো তাতে আকৌ শুকান জলকীয়া এটা দিলোঁ বেছি জ্বলা নাখাওঁ সেইবাবে আকৌ মাংসখিনি দি অলপ লৰাই মেলি দিছোঁ যেহেতু ইমানখিনি ভালদৰে নাজানো হ'লেও তাৰপাছত আলুখিনিও দিলোঁ আলুখিনি দিয়াৰ পাছত অলপ সিজাৰ পিছত অকণমান নহৰু দি তাত আকৌ এবাৰ লৰাই দিলোঁ মাংস যেহেতু ৰেডি হ'বই হ'ল আৰু এয়া পিনে ভাত হৈ গ'ল আৰু মাংসখিনিও সিজি আছে বৰ্তমান মানে হৈছেগে আৰু মাংসখিনি প্ৰায় গ্ৰেভি টাইপৰ হৈছেগে আৰু এতিয়া আমি মাংসখিনি ভালদৰে লৰাই মেলি লৈছোঁ আৰু সিজিছে নাই সিজিবতো লাগিবই সেইবাবে আৰু এয়া দেখিছে নহয় ইয়াত অলপ গৰম পানী দি দিব লাগিব যেহেতু উতলিবলৈ লাগিব সেইবাবে গৰম পানী অকণ দি দিলোঁ আৰু অকণমান জুলীয়া কৰিলোঁ আৰু ইয়াতে ধনিয়া কেইখিলামান ছিটিয়াই দিয়া হ'ল ধনিয়া পাত দিলে নিশ্চয় ভাল লাগে খাই নহয়নে বাৰু আৰু ধনিয়া দিলে দেখিবলৈও মাংসকণ ধুনীয়া লাগে আপোনালোকে এনেকৈ বনাই খাবচোন আৰু সঁচাকৈ মাংসখিনি প্ৰায় হৈছেগৈ বাৰু আৰু অকণমান উতলিলে হৈ যাব আৰু এয়া মোৰ মাংস ৰেডি হৈ গৈছে আৰু ইয়াত আমি এতিয়া পিটিকা বনাম যিহেতু ইয়াৰ মাংসৰ লগত আৰু বিলাহী পিটিকা লাগে সেইবাবে আমি বিলাহী দুটা গেছতে পুৰি ল'লোঁ মানে আচলতে জুইশালত পোৱা নহয়ে তেনেকৈ গেছৰ ফ্লেমতে পোৱা হ'ল আৰু ইয়াত নহৰু জলকীয়াও পুৰিম যিহেতু বিলাহী পিটিকা মাংসৰ লগত টেঙা অকণ হ'লেও ভাল লাগে সেইবাবে আমি মাংসত যিহেতু বিলাহী নিদিলোঁ সেইবাবে পিটিকা বনাই খাম আৰু এয়া গেছৰ ফ্লেমত দেখিছে নহয় নহৰু আৰু জলকীয়া পুৰি থৈছোঁ জলকীয়া কিন্তু আগকেইটাহে পুৰিছোঁ দেই সম্পূৰ্ণ পোৱা নাই আৰু নহৰুটো এনেদৰে চামুচ এখনে পুৰাইছোঁ আৰু এয়া মই বাকলি গুচাইছোঁ সম্পূৰ্ণ হোৱা নাই আৰু এয়া মোৰ দেখিব বিলাহী পিটিকা ভাতৰ লগত হৈ গ'ল আৰু ঠাণ্ডা দিনততো জুইকুৰা লাগেই আজিলৈ বাই বাই